অসমৰ অৰুণোদয় এতিয়া জগত জিনিলে কৰ্ণাটকতো অৰুণোদয় মধ্যপ্ৰদেশতো অৰুণোদয় না কংগ্ৰেছ না বিজেপি আজি অৰুণোদয় দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এটা উদাহৰণ ৰৈ গ'ল যে যাৰ ৰেচন কাৰ্ড আছে তেওঁ এটা অৰুণোদয় পাব পাৰে নেকি যাৰ ৰেচন কাৰ্ড আছে তেওঁ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পালে এইবাৰ আমি চেষ্টা কৰিম যে লাহে লাহে অৰুণোদয়ক পৰিৱৰ্তন কৰি ৰেচন কাৰ্ডৰ লগত টেগ কৰা আৰু সেই পৰিয়ালকে দুৰ্ঘটনাৰ বীমাৰ সৈতে সংযোজিত কৰা সেই পৰিয়ালকে মৃত্যুৰ বীমাৰ সৈতে সংযোজিত কৰা আৰু সেই পৰিয়ালকে উজ্বলা গেছৰ সৈতে সংযোজিত কৰা ইমান ডাঙৰ সামাজিক ন্যায় পটভূমি আগত কেতিয়াও এইখন অসমত কেতিয়াও চিন্তাও কৰা নাছিল কোনে বাধা দিছিল কংগ্ৰেছক অৰুণোদয় দিয়া কোনে বাধা দিছিল 5 লাখ টকাৰ হেলথ ইন্সুৰেন্স কৰা লাহে লাহে হয় লাহে লাহে বিনামূলীয়া ঔষধৰ পৰা আমি ইন্সুৰেন্সলৈকে যাব লাগিব চৰকাৰত যি নহয় তাত প্ৰাইভেট নাৰ্ছিং হোমত হ'ব আজি বছৰি 1000 কোটি টকালৈকে খৰচ কৰাৰ বাবে আমি মন বান্ধি লৈছো মানুহক হেলথ ইন্সুৰেন্সত সাপোৰ্ট কৰাৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে বাজেট দিব আমি এটা এটাকৈ গোটেই কথাখিনি আমি আমাৰ সন্মুখত উদ্ভাসিত হ'ব অসমৰ অৰুণোদয় এতিয়া জগত জিনিলে কৰ্ণাটকতো অৰুণোদয় মধ্যপ্ৰদেশতো অৰুণোদয় না কংগ্ৰেছ না বিজেপি আজি অৰুণোদয় দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এটা উদাহৰণ ৰৈ গ'ল যে যাৰ ৰেচন কাৰ্ড আছে তেওঁ এটা অৰুণোদয় পাব পাৰে নেকি যাৰ ৰেচন কাৰ্ড আছে তেওঁ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পালে এইবাৰ আমি চেষ্টা কৰিম যে লাহে লাহে অৰুণোদয়ক পৰিৱৰ্তন কৰি ৰেচন কাৰ্ডৰ লগত টেগ কৰা আৰু সেই পৰিয়ালকে দুৰ্ঘটনাৰ বীমাৰ সৈতে সংযোজিত কৰা সেই পৰিয়ালকে মৃত্যুৰ বীমাৰ সৈতে সংযোজিত কৰা আৰু সেই পৰিয়ালকে উজ্বলা গেছৰ সৈতে সংযোজিত কৰা ইমান ডাঙৰ সামাজিক ন্যায় পটভূমি আগত কেতিয়াও এইখন অসমত কেতিয়াও চিন্তাও কৰা নাছিল কোনে বাধা দিছিল কংগ্ৰেছক অৰুণোদয় দিয়া কোনে বাধা দিছিল 5 লাখ টকাৰ হেলথ ইন্সুৰেন্স কৰা লাহে লাহে হয় লাহে লাহে বিনামূলীয়া ঔষধৰ পৰা আমি ইন্সুৰেন্সলৈকে যাব লাগিব চৰকাৰত যি নহয় তাত প্ৰাইভেট নাৰ্ছিং হোমত হ'ব আজি বছৰি 1000 কোটি টকালৈকে খৰচ কৰাৰ বাবে আমি মন বান্ধি লৈছো মানুহক হেলথ ইন্সুৰেন্সত সাপোৰ্ট কৰাৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে বাজেট দিব আমি এটা এটাকৈ গোটেই কথাখিনি আমি আমাৰ সন্মুখত উদ্ভাসিত হ'ব অসমৰ অৰুণোদয় এতিয়া জগত জিনিলে কৰ্ণাটকতো অৰুণোদয় মধ্যপ্ৰদেশতো অৰুণোদয় না কংগ্ৰেছ না বিজেপি আজি অৰুণোদয় দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এটা উদাহৰণ ৰৈ গ'ল যে যাৰ ৰেচন কাৰ্ড আছে তেওঁ এটা অৰুণোদয় পাব পাৰে নেকি যাৰ ৰেচন কাৰ্ড আছে তেওঁ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পালে এইবাৰ আমি চেষ্টা কৰিম যে লাহে লাহে অৰুণোদয়ক পৰিৱৰ্তন কৰি ৰেচন কাৰ্ডৰ লগত টেগ কৰা আৰু সেই পৰিয়ালকে দুৰ্ঘটনাৰ বীমাৰ সৈতে সংযোজিত কৰা সেই পৰিয়ালকে মৃত্যুৰ বীমাৰ সৈতে সংযোজিত কৰা আৰু সেই পৰিয়ালকে উজ্বলা গেছৰ সৈতে সংযোজিত কৰা ইমান ডাঙৰ সামাজিক ন্যায় পটভূমি আগত কেতিয়াও এইখন অসমত কেতিয়াও চিন্তাও কৰা নাছিল কোনে বাধা দিছিল কংগ্ৰেছক অৰুণোদয় দিয়া কোনে বাধা দিছিল 5 লাখ টকাৰ হেলথ ইন্সুৰেন্স কৰা লাহে লাহে হয় লাহে লাহে বিনামূলীয়া ঔষধৰ পৰা আমি ইন্সুৰেন্সলৈকে যাব লাগিব
চৰকাৰত যি নহয় তাত প্ৰাইভেট নাৰ্ছিং হোমত হ'ব আজি বছৰি 1000 কোটি টকালৈকে খৰচ কৰাৰ বাবে আমি মন বান্ধি লৈছো মানুহক হেলথ ইন্সুৰেন্সত সাপোৰ্ট কৰাৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে বাজেট দিব আমি এটা এটাকৈ গোটেই কথাখিনি আমি আমাৰ সন্মুখত উদ্ভাসিত হ'ব অসমৰ অৰুণোদয় এতিয়া জগত জিনিলে কৰ্ণাটকতো অৰুণোদয় মধ্যপ্ৰদেশত